নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। বন্ধুসকল, এইটো অসমীয়া সাঁথৰ পাৰ্ট নম্বৰ 38 আৰু ইয়াৰ আগৰ পাৰ্টকেইটা যদি চোৱা নাই তেনেহ'লে এইডোখৰত থকা আই বটন অথবা লিংক ইন দ্য ডেছক্ৰিপশ্যন তাত গৈ পেলাই মোৰ আগৰ ভিডিঅ'কেইটা চাই ল'বগৈ। হেল্ল' ভিউৱাৰ্ছ, আপোনালোকে চাই আছে ব্ৰেইন টেষ্ট অসম নামৰ ইউটিউব চেনেলটি আৰু আপোনালোক সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনালোঁ। বন্ধুসকল, এতিয়ালৈকে যদি আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ তাৰ কাষত লোৱা বেল আইকন দবাবলৈ একেবাৰে নাপাহৰিব। তো বন্ধুসকল, ইয়াৰ আগৰ সাঁথৰ অংশত আপোনালোকলৈ থকা সাঁথৰটো আছিল, অৰ্থাৎ অডিয়েঞ্চলৈ থকা সাঁথৰটো আছিল ঘৰৰ ওপৰত ঘৰ তাতে পৰি মৰ। তাৰ শুদ্ধ উত্তৰ বহুকেইজনে দিছে আৰু তাৰ শুদ্ধ উত্তৰ আছিল আঁঠুৱা। আৰু তাৰ শুদ্ধ উত্তৰ দেউতাসকল হৈছে পলাশজ্যোতি কোঁৱৰ, তৰালী কাশ্যপ, বিজয় সাগৰ, মিষ্টাৰ ঢকুৱাখানা আৰু উমেশ ফুকন। তেওঁলোক সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু আগন্তুক ভিডিঅ'ত তেনেধৰণে কমেণ্ট কৰি যাবলৈ অনুৰোধ জনালোঁ। তো বন্ধুসকল, ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকলৈ থকা প্ৰথমটো সাঁথৰ হৈছে ভু ভু কৰে কিন্তু ভুমুৰা নহয়, লগুণ পিন্ধে কিন্তু বামুণ নহয়। বন্ধুসকল, সেইটো কি কওকচোন? আপোনালোকৰ সময় আৰম্ভ হৈছে। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে যঁতৰ। হয় বন্ধুসকল, আগবাঢ়ো সাঁথৰ নম্বৰ 2লৈ। 4 ভাইৰ কাণ কটা, তাৰে 2টা ভাইৰ পেট ফুটা। বন্ধুসকল, এই সাঁথৰটোৰ উত্তৰটো কি হ'ব বাৰু ভাবি চাওকচোন। যদি জানে তেন্তে কমেণ্ট কৰি জনাব আৰু যদি নাজানে তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই গৈ থাকক। আপোনালোকৰ সময় আৰম্ভ হৈছে। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে তাঁতশালৰ খুঁটা 4টা। হয় বন্ধুসকল, নিশ্চয় বুজি পালে। বন্ধুসকল, আগবাঢ়ো সাঁথৰ নম্বৰ 3লৈ। এটা ছাগলীৰ 3টা মাথা, সি খায় ডালা পাতা। বন্ধুসকল, এই সাঁথৰটোৰ উত্তৰটো দি চাবচোন, নিশ্চয় ভাল লাগিব। আৰু এতিয়ালৈকে যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। উত্তৰটো হৈছে জুইশালৰ চৌকা। হয় বন্ধুসকল, নিশ্চয় বুজি পাইছে। বন্ধুসকল, যদি বুজি পাইছে ভিডিঅ'টো এটা লাইক কৰি যাব। আৰু বন্ধুসকল, আপোনালোকে যদি জনা কোনো সাঁথৰ মোৰ চেনেলৰ দ্বাৰা প্ৰচাৰ কৰিব বিচাৰে তেনেহ'লে মোৰ এটা ফেচবুক পেজ আছে ব্ৰেইন টেষ্ট অসম বুলি, সেইটোত গৈ পেলাই পষ্ট কৰিব। মই আপোনালোকৰ ফেচবুকৰ ID উইথ আপোনাৰ এড্ৰেছ, ফটো সকলো দি পেলাই মই মোৰ চেনেলত প্ৰচাৰ কৰিম। বন্ধুসকল, আগবাঢ়ো সাঁথৰ নম্বৰ 4লৈ। চুইচা চুইচা, চুই চালে পইচা। বন্ধুসকল, এই সাঁথৰটোৰ উত্তৰ দি চাবচোন, নিশ্চয় ভাল লাগিব। বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। ইয়াৰ উত্তৰটো হৈছে কেৰেলোৱা। হয় বন্ধুসকল, নিশ্চয় বুজি পাইছে। আগবাঢ়ো সাঁথৰ নম্বৰ 5। সেই 3টা কোন 3টা আখৰ যিকেইটা আখৰে নেকি এগৰাকী ছোৱালীক এগৰাকী মহিলালৈ ৰূপান্তৰিত কৰে? বন্ধুসকল, আপোনালোকে নিশ্চয় জানে। যদি নাজানে ভিডিঅ'টো চাই যাওক আৰু আপোনালোকৰ সময় আৰম্ভ হৈছে। ইয়াৰ উত্তৰটো হৈছে বয়স বা এজ, AGE। এজ বা বয়সে এগৰাকী ছোৱালীক এগৰাকী মহিলালৈ ৰূপান্তৰিত কৰে। বন্ধুসকল, আপোনালোকে নিশ্চয় বুজি পালে। যদি বুজি পালে লাইক এটা কৰি দিব, লগৰ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব। আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত ক'ৰবাত ছাবস্ক্ৰাইব বটন পাব, সেই ছাবস্ক্ৰাইব বটনটো টিপি ক'লা কৰি দিব, ৰঙা থাকিব ছাবস্ক্ৰাইব বটনটো, আৰু তাৰ কাষত এটা বেল আইকন আহিব, সেইটো বজাই দিব। বন্ধুসকল, আগবাঢ়ো আজি আপোনালোক অডিয়েঞ্চলৈ থকা এই শিতানৰ প্ৰশ্নটোৰ দিশে। আজি আপোনালোকলৈ থকা সাঁথৰটো হৈছে মুৰ্গীয়ে কণী দিয়ে আৰু গৰুৱে গাখীৰ দিয়ে। এনেকুৱা কি আছে সেইটো যিটোৱে নেকি 2টা বস্তু দিয়ে? আপোনালোকে এই সাঁথৰটোৰ উত্তৰ দি চাবচোন, নিশ্চয় ভাল লাগিব। কমেণ্টত জনাই যাব ইয়াৰ শুদ্ধ উত্তৰটো, কাৰণ আগন্তুক ভিডিঅ'ত মই শুদ্ধ উত্তৰ দিয়া প্ৰথম 5জন নাম উল্লেখ কৰিম। তো বন্ধুসকল, আজিলৈ বাই বাই। পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় আই অসম। নেক্সট ভিডিঅ'ৰ কাৰণে কুৱেশ্যন